2026 চনৰ T20 ৱৰ্ল্ড কাপত নিউজিলেণ্ডক ধূলিসাৎ কৰি ভাৰতে T20 খিতাপ দখল কৰিবলৈ সক্ষম হ'ল। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উৰিল ভাৰতীয় তিৰংগা। কিন্তু ভাৰতৰ এই বৃহৎ সাফল্য হজম কৰিব পৰা নাই আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে। दो तीन चीज़ें ज़रूर कहूँगा इंडिया के बारे में कि पहले तो उनकी पॉलिसी जीत गई, फिर उनका सिस्टम जीत गया, मोस्ट इंपॉर्टेंट उनका मेरिट जीत गया। ये भी हो सकता था कि पैसे का मसरफ सही जगह ना होता। পাকিস্তানৰ প্ৰাক্তন বলাৰ ৰাৱালপিণ্ডি এক্সপ্ৰেছ শোয়েব আখতাৰে অতি এটা তিক্ত মন্তব্য কৰিছে। তেওঁ কৈছে ভাৰতে হেনো ক্ৰিকেট খেলখন ধ্বংস কৰি পেলাইছে। হয়, আপুনি ঠিকে কৈছে, যিটো শুনিছে আপুনি ঠিকে শুনিছে, কিন্তু এনেকুৱা কিয় মন্তব্য কৰিলে আখতাৰে? আহক এই বিষয়ে জানো। পাকিস্তানৰ এটা অনুষ্ঠান গেম অন হেইট আখতাৰে ভাৰতক এজন ধনী ঘৰৰ ল'ৰা বুলি উল্লেখ কৰিছে। আখতাৰৰ মতে যেতিয়া এজন ধনী ঘৰৰ ল'ৰাই সকলোকে মাতি নিমন্ত্ৰণ কৰে আন হ'বলৈতো বেয়া দৰিদ্ৰ ঘৰৰ ল'ৰাক, তেওঁলোকে ইণ্ডিয়াই তেনেকুৱা এটা কাম কৰিছে বুলি তেওঁ উল্লেখ কৰিছে। তেওঁৰ মতে ভাৰতে ক্ৰিকেটক সম্পূৰ্ণৰূপে শেষ কৰি পেলাইছে। অকল আখতাৰেই নহয়, মহম্মদ আমিৰেও আন এক অদ্ভুত কথা কৈছে। তেওঁৰ মতে ভাৰতে নিজৰ দক্ষতাৰে জিকা নাই, বৰঞ্চ নিউজিলেণ্ডৰ বলাৰসকলৰ বিফলতাৰ বাবেহে ভাৰতে জিকিবলৈ সক্ষম হৈছে। তেওঁ কৈছে যে কিউই বলাৰসকলে কোনো ধৰণৰ প্ৰেছাৰ দিব নোৱাৰিলে টিম ইণ্ডিয়াক, যাৰ ফলত ভাৰতীয় বেটাৰসকলে সহজতে ৰান কৰিবলৈ সক্ষম হ'ল। কিন্তু আমি সকলোৱে জানো যে ভাৰতে গোটেই টুৰ্ণামেণ্টত কেনেদৰে খেলি আহিছে। গৌতম গম্ভীৰৰ সঠিক নিৰ্দেশনা আৰু খেলুৱৈৰ ওপৰত থকা বিশ্বাসেই আছিল জয়ৰ এই মূল মন্ত্ৰ। এবাৰ ফাইনেলখনলৈ চকু ফুৰা আহকচোন। ভাৰতে কেনেকৈ নিউজিলেণ্ডক 90 কিলোমিটাৰ বেগত অহা তীব্ৰবেগী বতাহৰ দৰে কেনেকৈ উৰুৱাই দিলে, এই বিষয়ে জানো আহক। সঞ্জু চেমছন 89 ৰান মাত্ৰ 46টা বলত, কি এক ধুমুহা। অভিষেক শৰ্মা 52 ৰান মাত্ৰ 21টা বলত, কি এক সুন্দৰ বেটিং। ঈশান কিষাণৰ 54 ৰান, শিৱম ডুবেৰ 26 ৰান অতি গুৰুত্বপূৰ্ণ ৰান আছিল। ভাৰতে মুঠ 255 ৰানৰ এক বৃহৎ লক্ষ্য বান্ধি ৰাখিছিল। ইয়াৰ উত্তৰত টিম চাইফেটে অলপ যুঁজ দিছিল যদিও তেওঁ ফিনিছ কৰিবলৈ সক্ষম নহল, যিহেতু আমাৰ হাতত আছিলে জসপ্ৰীত বুমৰাহ। বুমৰাহে অতি গুৰুত্বপূৰ্ণ 4টা উইকেট ললে আৰু অক্ষৰ পেটেলে 3টা উইকেট। অৱশেষত 96 ৰানত ভাৰতৰ এক বৃহৎ জয়। ভাৰত এতিয়া বিশ্বৰ প্ৰথমটো দল যিয়ে একেৰাহে দুবাৰকৈ T20 ৱৰ্ল্ড কাপ জিকিবলৈ সক্ষম হৈছে আৰু হষ্টিং নেশ্যন হিচাপেও ট্ৰফি জিকিবলৈ সক্ষম হৈছে। এইটো ইতিহাসত কেতিয়াও হোৱা নাই। শোয়েব আখতাৰ বা মহম্মদ আমিৰে যিয়েই নকওক, ট্ৰফিটো এতিয়া ভাৰতৰ হাতত। আপোনালোকে কি ভাবে, আখতাৰে কোৱা কথাটো সঁচানে নে কেৱল এয়া হাৰি যোৱাৰ যন্ত্ৰণা? তলত কমেন্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক কৰক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক। ভাৰতীয় এই দলটোৰ গৌৰৱময় যাত্ৰাৰ বাবে জয় হিন্দ লিখিবলৈ কমেন্টত নাপাহৰিব। ধন্যবাদ। ভিডিঅ'টো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।